নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো এই চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, বহু অপেক্ষাৰ অন্তত ফাইনেলি PM কিষাণ যোজনাৰ 20তম কিস্তিৰ ৰিলিজ ডেট ঘোষণা কৰা হ'ল আৰু আমি জানিম কেতিয়া দিব এই 20তম কিস্তি। যদি আপুনি এই কিস্তিটো লাভ কৰিব বিচাৰে তেনেহ'লে অতি সোনকালে কিছুমান কাম সম্পূৰ্ণ কৰিব লাগিব, যেনে প্ৰথমতে eKYC। যদি আপুনি এতিয়ালৈকে eKYC কৰা নাই তেনেহ'লে অতি সোনকালে কামটো সম্পূৰ্ণ কৰক, নহ'লে আপুনি এই 20তম কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। ইয়াৰ বাবে আপুনি অনলাইন বা CSC কেন্দ্ৰত গৈ কামটো সম্পূৰ্ণ কৰিব পাৰে। কেতিয়াবা অনলাইনত eKYC কৰোঁতে আধাৰ নম্বৰ দিয়াৰ পিছত ৰেকৰ্ড নট ফাউণ্ড বুলি দেখুৱায়। তো বন্ধুসকল, আপুনি হতাশ নহয় অতি সোনকালে CSC কেন্দ্ৰত গৈ বায়োমেট্ৰিকৰ জৰিয়তে কামটো সম্পূৰ্ণ কৰিব পাৰিব। দ্বিতীয়তে লেণ্ড ৰেকৰ্ড। যদি আপোনাৰ লেণ্ড ৰেকৰ্ড বা জমাবন্দী ঠিকে নাথাকে তেনেহ'লেও আপুনি এই 20তম কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। তো বন্ধুসকল, এই কামটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। তৃতীয়তে, আপোনাৰ যদি আধাৰ কাৰ্ড আৰু বেংক একাউণ্টত লিংকিং নাথাকে তেনেহ'লেও অতি সোনকালে এই কামটো সম্পূৰ্ণ কৰাই লওক, নহ'লে আপুনি এই 20তম কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। চতুৰ্থতে, ভুল তথ্য সংশোধন কৰক। যদি আপোনাৰ নাম বা যিকোনো তথ্য ভুল থাকে তেনেহ'লেও আপুনি এই 20তম কিস্তি নাপাবও পাৰে। ইয়াৰ বাবেও আপুনি অনলাইন বা CSC কেন্দ্ৰত গৈ কামটো সম্পূৰ্ণ কৰিব পাৰে। পঞ্চমতে, ফাৰ্মাৰ ID। তো বন্ধুসকল, ফাৰ্মাৰ ID সকলোৰে বাবে বাধ্যতামূলক। এই ID কাৰ্ডখন যিমান সোনকালে পাৰে আপুনিও বনাই লওক। তো আপোনালোকক জনাওঁ যে চৰকাৰে এতিয়ালৈকে অফিচিয়েলি কোনো আপডেট দিয়া নাই যে ফাৰ্মাৰ IDখন নহ'লে 20তম কিস্তি দিয়া নহ'ব, কিন্তু বনোৱাটো সকলোৰে বাবে অতি প্ৰয়োজনীয়। তো আপোনালোকে এইকেইটা কাম যদি সম্পূৰ্ণ কৰে বা যাৰ কৰা আছে তেওঁলোকে PM কিষাণ যোজনাৰ এই 20তম কিস্তি কোনো অসুবিধা নোহোৱাকৈ লাভ কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকক জনাওঁ যে এইবাৰ PM কিষাণ যোজনাৰ 20তম কিস্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2 আগষ্ট তাৰিখে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে, যাক আমি সকলোৱে PM ইভেণ্টছ বুলি কওঁ, তাৰ পৰা মুকলি কৰিব। আপোনাৰ যদি কোনো সন্দেহ থাকে তেনেহ'লে আপুনি pmevent.com-ত গৈ চাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।